হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব যে DME 2008টা পদৰ এক্সামটো কেতিয়া হ'ব আৰু ইয়াৰ এডমিট কাৰ্ডটো আহিছে নেকি। বহুতে কৈ আছিল যে DME 2008টা পদৰ এডমিট কাৰ্ডটো ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰিম আৰু ইয়াৰ এডমিট কাৰ্ডটো কেতিয়া আহিব। তো সম্পূৰ্ণ কথাটো আজিৰ ভিডিঅ'টোৰ পৰা জানিব পাৰিব। কেনেকৈ এডমিট কাৰ্ডটো ডাউনলোড কৰিব আৰু এডমিট কাৰ্ডটো আহিছে নেকি আৰু ইয়াৰ এক্সাম ডেটটো কেতিয়া হ'ব পাৰে। তো বন্ধুসকল, সম্পূৰ্ণ কথাটো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে বন্ধুসকল, আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনডাল প্ৰেছ কৰি ল'ব, কাৰণ আমি যেতিয়াই নটিফিকেশ্যনৰ সৈতে ভিডিঅ'বিলাক বনাম আপোনালোকে সকলোতকৈ আগত জানিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ মোবাইলত যিকোনো ব্ৰাউজাৰত বা ক্ৰম ব্ৰাউজাৰত গৈ কিনে DME চাৰ্চ কৰিব। ঠিক আছে, চাৰ্চ কৰাৰ পিছত প্ৰথম যোনটো নেকি ৱেবছাইট আহিব তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেধৰণৰ ৱেবছাইট এটা খোল খাব। তাৰপিছত ওপৰত চাৰ্চ বুলি অপশ্যন আছে, তাত ক্লিক কৰি দিলেই হৈ গ'ল। ক্লিক কৰি দি কিনে তাত DME এডমিট কাৰ্ড নহ'লে এডমিট কাৰ্ড বুলি লিখি দিলেই হৈ গ'ল। তাৰ কাৰণে কি নটিফিকেশ্যন আহিছে, এডমিট কাৰ্ড আহিছে নেকি, সম্পূৰ্ণ ডিটেইলছটো ইয়াৰ পৰা জানিব পাৰিব। তো ইয়াত এডমিট কাৰ্ডৰ কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। বহুতে কৈ আছিল যে DMEৰ এডমিট কাৰ্ডটো আহিছে নেকি। তো ইয়াত কোনো ধৰণৰ নটিফিকেশ্যনটো অহা নাই। আপোনালোকে যদি DMEৰ এডমিট কাৰ্ডৰ ডিটেইলছটো চাব বিচাৰে তেনেহ'লে যিকোনো ক্ৰম ব্ৰাউজাৰত গৈ এনেকৈ চাৰ্চ কৰি কিনে আপোনালোকে চাব পাৰিব যে DMEৰ এডমিট কাৰ্ডটো কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু তাৰ কাৰণে নটিফিকেশ্যন আহিছে নেকি। তো বন্ধুসকল, আপোনালোকৰ যিটো নেকি 2008টা পদৰ এডমিট কাৰ্ড আহিব আৰু আহিলে আপোনালোকে এনেদৰে গৈ কিনে চাৰ্চ কৰি চাব পাৰে, তাত এডমিট কাৰ্ড ডাউনলোড বুলি আহি যাব, তেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব। এতিয়া কোনো ধৰণৰ নটিফিকেশ্যনটো অহা নাই, হয়তো অতি সোনকালে আহি যাব। আৰু আপোনালোকৰ যিটো নেকি এক্সাম ডেটটো ছেপ্টেম্বৰ নহ'লে অক্টোবৰ মাহত হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। তাৰ আগতে কোনো ধৰণৰ নটিফিকেশ্যন আহিলে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আৰু DME 2008টা পদৰ যিকোনো নটিফিকেশ্যন আহিলে মই যেনেদৰে চাৰ্চ কৰি কিনে আপোনালোকক দেখাই দিলোঁ, ঠিক তেনেদৰে আপোনালোকে চাৰ্চ কৰি কিনে তাত গৈ চাব পাৰে কি নটিফিকেশ্যন আহিছে বা কেতিয়া নটিফিকেশ্যনবিলাক আহিছিল। তো বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিল যে DME 2008টা পদৰ এডমিট কাৰ্ডটো আহিছে নেকি আৰু কেতিয়া আহিব সুধি আছিল। তো যেতিয়াই আহে মই ভিডিঅ' বনাই কিনে আপোনালোকক জনাই দিম। তাৰ আগতে চেনেলটোত নতুনকৈ হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়াই, কাৰণ নটিফিকেশ্যনৰ সৈতে আপোনালোকে পোনপ্ৰথমে ভিডিঅ'বিলাক চাই থাকিব পাৰিব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব। ধন্যবাদ।